আজি আমি চতুৰ্থ শ্ৰেণীৰ 4 নম্বৰ পাঠ আলোচনা কৰিম। 4 নম্বৰ পাঠত আছে এটি কবিতা। কবিতাটিৰ শিৰোনাম হৈছে লঘন। তোমালোকে লঘন বুলিলে সাধাৰণতে কি বুজি পোৱা? লঘন মানে হৈছে খাদ্য নোখোৱাকৈ থকা। মই কবিতাটি আবৃত্তি কৰি যাম, তোমালোকে কিতাপত চাবা আৰু ভালদৰে শুনি যাবা। লঘন। এককে নেখাও আজি, একেবাৰে ভোক নাই। আছে যদি আধা হেৰ, চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে। খেজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু একো নেলাগেই, এয়ে হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আঙঠাত শেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে। এয়ে হ'ব লঘনত, আৰু একো নেলাগে। লঘন কবিতাটিৰ কবি কোন? কবিজনৰ নাম হৈছে নৱকান্ত বৰুৱা। তোমালোকে কবিজনৰ নাম মনত ৰাখিবা। আৰু কবিতাটিৰ প্ৰথম 8 লাইন, এককে নেখাও আজি, ইয়াৰ পৰা 8 লাইন 1 2 3 4 5 6 7 8, লৈ আহ এইফালে। এই 8 লাইন তোমালোকে মুখস্থ কৰিবা। মই আকৌ এবাৰ পঢ়ি দিছোঁ। লঘন। এককে নেখাও আজি, একেবাৰে ভোক নাই। আছে যদি আধা হেৰ, চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে। খেজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। এই 8 লাইন তোমালোকে প্ৰথমতে মুখস্থ কৰি ল'বা। ঠিক আছে?